প্ৰেম ভালপোৱা অনুভূতি আছে বুলিয়েই পৃথিৱীখনেই ধুনীয়া। যদিও প্ৰেমৰ সংখ্যা সঠিক ৰূপত দিয়া খুব জটিল। প্ৰত্যেকজন ব্যক্তিৰ বাবে প্ৰেমৰ সংখ্যা ভিন্ন। কাৰোবাৰ বাবে প্ৰেম এক অনুভূতি, কাৰোবাৰ বাবে আকৌ ঐশ্বৰিক দান, কাৰোবাৰ বাবে প্ৰেম ৰূপ সৌন্দৰ্যত জিলিকে, কাৰোবাৰ বাবে আকৌ প্ৰেম হ'বলৈ ৰূপৰ প্ৰয়োজন নাই। কাৰোবাৰ বাবে প্ৰকৃত প্ৰেম ধুনীয়া হৃদয়ত আবদ্ধ, কাৰোবাৰ বাবে আকৌ শাৰীৰিক আমোদত লুপ্ত। প্ৰেমৰ অন্তৰালত তেনে একো বিশেষ কাৰণ নাথাকে, যদিও বহু ক্ষেত্ৰত কাৰণ নথকাও নহয়। ভাল লগাত ভাল পোৱা নাথাকে, কিন্তু ভাল পোৱাত ভাল লগা থাকিবই লাগিব বা থাকে। যদিও সময়ৰ লগত সলনি হোৱা আকৰ্ষণজাতীয় ভাল লগাক প্ৰকৃত প্ৰেম বুলি ক'ব নোৱাৰি। প্ৰেম হৃদয়ৰ এক এনে অনুভূতি যিটোৰ সমাপ্তি কেতিয়াও সম্ভৱপৰ নহয়। বৰ্তমানৰ মডাৰ্ণ প্ৰেম বুলি ক'লে এক উচ্ছৃংখল ভালপোৱাৰ চঞ্চলতাকেই বুজা যায়, যিটো শাৰীৰিক সম্পৰ্কত আবদ্ধ বুলি ক'লেও ভুল নহ'ব। বৰ্তমানৰ মডাৰ্ণ ভালপোৱা আবদ্ধ হৈ আছে মূলতে দামী উপহাৰত, আনকি বাইকত উঠি ৰেষ্টুৰাঁত ঘূৰি ফুৰা গণি থোৱা মুহূৰ্তবোৰত। ভেলেণ্টাইন ডেৰ দামী উপহাৰত জোখমাখ হয় আজিৰ প্ৰেম ভালপোৱা। মডাৰ্ণ প্ৰেমে বুজি নাপায় ভালপোৱা লোকজনক ভাল পাবলৈ যে কোনো বিশেষ দিনৰ প্ৰয়োজন নাই, আনকি প্ৰয়োজন নাই দামী উপহাৰৰ। প্ৰকৃত ভালপোৱাই প্ৰতিটো দিনেই দি যায় ভেলেণ্টাইন ডেৰ অনুভৱ। সেয়া নহয় যে বৰ্তমান সময়ত প্ৰকৃত ভালপোৱা নাই। আজিও এই ধৰাৰ বুকুত প্ৰকৃত ভালপোৱা আছে, কিন্তু সেয়া খুব কিঞ্চিত দেখা পোৱা যায়। সেয়া নহয় যে ভেলেণ্টাইন ডে অথবা ভালপোৱা মানুহজনৰ উপহাৰত ভালপোৱা নাই বা নাথাকে। এইবোৰতো ভালপোৱা লুকাই আছে, কিন্তু ভালপোৱাৰ সত্যতা প্ৰকাশত এই উপহাৰবোৰ আনকি শাৰীৰিক সম্পৰ্ক চৰ্ত হ'ব নোৱাৰে। আনকি চৰ্ত হ'ব নোৱাৰে নিজৰ ভাল লগা কামবোৰ ভালপোৱাৰ নামত ত্যাগ কৰা। প্ৰকৃত ভালপোৱাত কোনো চৰ্ত নাথাকে, কোনো স্বাৰ্থ নাথাকে। ভালপোৱা হৃদয়ৰ লগতে মানসিকভাৱেও এক শান্তিময় অনুভূতি। বৰ্তমানৰ বহু ভালপোৱা সম্পৰ্ক বিচ্ছেদ হোৱা দেখা যায়। শাৰীৰিক সম্পৰ্ক, আনকি দামী উপহাৰ, আনকি নিজৰ আনন্দ ত্যাগৰ নামত। প্ৰেমিকে প্ৰেমিকাক মাহেকৰ মূৰে মূৰে উপহাৰ নিদিয়া, আনকি বান্ধৱীৰ প্ৰেমিকাতকৈ দামী উপহাৰ নিদিয়াৰ বাবেও তৰ্ক বিতৰ্কৰ সন্মুখীন হৈ সম্পৰ্ক ছেদ হোৱা হাজাৰ উদাহৰণ আজিৰ মডাৰ্ণ প্ৰেম কাহিনীত পোৱা যায়। প্ৰেমিকাই শৰীৰৰ প্ৰতিটো অংগ প্ৰেমিকৰ হাতত গতাই নিদিয়ালৈ এয়া প্ৰকৃত প্ৰেম নহয় বুলি প্ৰতাৰণা কৰা বহু ভণ্ড প্ৰেম কাহিনীও আজিৰ মডাৰ্ণ প্ৰেমত দেখিব পোৱা যায়। প্ৰেমত সন্মতি প্ৰকাশ নকৰাত এচিড দলিওৱা, আনকি দৰ্শনৰ দৰে নিকৃষ্ট কৰ্মও বৰ্তমানৰ মডাৰ্ণ প্ৰেমৰ পৃষ্ঠত লিপিবদ্ধ। বিয়া নোহোৱা প্ৰেমিকাৰ অশ্লীল ফটো, ছ'চিয়েল মিডিয়াত দি অশ্লীল গালি দিয়া প্ৰেমিকো আজিৰ মডাৰ্ণ প্ৰেমতে উপলব্ধ। তুমি যদি মোক সঁচাই ভাল পোৱা তেন্তে এইটো কৰিব নোৱাৰিবা, সেইটো কৰিব নোৱাৰিবা, এইবোৰ নানান ত্যাগৰ বিনিময়ত পোৱা প্ৰেম খন্তেকীয়া। এনে প্ৰেমত স্বাৰ্থবিনে একো দেখা পোৱা নাযায়। মডাৰ্ণ প্ৰেমে নিজৰ মতে গঢ় দি নিজৰ কৰি লোৱাকে প্ৰেম কয়। আচলতে সেয়া প্ৰেম নহয়, এক বুজাবুজি সম্পৰ্কহে মাথো। তেনে প্ৰেমত অকল নিজৰ সুখৰ কথা মনত থাকে। আগফালৰ জনক দমন কৰি নিজৰ মতে গঢ়ি তোলাক প্ৰেম নকয়। প্ৰেম এনে এক অনুভূতি, এনে এক সম্পৰ্ক য'ত থাকি কেতিয়াও আপুনি অনুভৱ কৰিব নোৱাৰিব যে আপুনি কাৰোবাৰ অধীনত আছে বা কোনোবাই আপোনাক আপোনাৰ পৃথিৱীখনিক দমাই ৰাখিছে। যি প্ৰেমত নিজৰ অস্তিত্ব হেৰুৱাৰ আশংকা থাকে, আনকি যি ভাল পোৱাত মনৰ লগতে মানসিক শান্তি অনুভৱ নহয়, সেই প্ৰেম কেতিয়াও প্ৰেম হ'ব নোৱাৰে। প্ৰকৃত প্ৰেমে কেতিয়াও প্ৰমাণ নিবিচাৰে। যি প্ৰেমত প্ৰমাণ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ হয়, তাত কেতিয়াও প্ৰকৃত অনুভূতি জীয়াই থাকিব নোৱাৰে। প্ৰেম দেহৰ নহয়, আত্মাৰ মিলন। পোৱা নোপোৱাৰ ফাকত প্ৰেম কেতিয়াও সমাপ্ত হ'ব নোৱাৰে। আনকি ভালপোৱা জন বা জনীৰ প্ৰতি বেয়া মনোভাৱ কেতিয়াও আহিব নোৱাৰে।
যদি আহিছে তেন্তে সেয়া প্ৰেম নহয়, কিছু ক্ষণৰ আকৰ্ষণহে মাথো। প্ৰকৃত প্ৰেম মনৰ অনাবিল আনন্দৰ কাৰণ। প্ৰকৃত প্ৰেম আপোনাৰ নয়ন যুগলতো জ্বলি উঠা বাস্তৱ হাঁহিৰ কাৰণ। প্ৰকৃত প্ৰেম আপোনাৰ মুক্ত পৃথিৱীখনিত স্বাধীনভাৱে জীয়াই থকাৰ কাৰণ। প্ৰকৃত প্ৰেম কেতিয়াও নিৰাশা আনকি দুখৰ কাৰণ হ'ব নোৱাৰে। যদি আপুনি প্ৰেমত স্বাধীন নহয়, আনকি আপোনাৰ সুখৰ আঁৰত প্ৰেম থকাৰ নিমিত্তে দুখৰ আঁৰত আছে, তেন্তে আপুনি ভুল সম্পৰ্কত আছে। নিজৰ সুখ জীৱনত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, কাৰণ এই পৃথিৱীত যদি আমি নিজে সুখী নাথাকোঁ, আনক কেতিয়াও সুখ দিব নোৱাৰিম। প্ৰেমৰ সংখ্যা যথেষ্ট জটিল, ইয়াক বুজিব চেষ্টা কৰক। আপুনিও সুখী থাকক আৰু লগতে ভালপোৱাকো সুখী হোৱাৰ সুযোগ দি আগবাঢ়ি যাওক। প্ৰেমৰ গভীৰতা শাৰীৰিক সম্পৰ্ক আনকি দামী উপহাৰত নাই। প্ৰেমৰ গভীৰতা লুকাই আছে সুখী আত্মাত। ঠিক হীৰোদাই কোৱা কথাৰ দৰেই, প্ৰেম এনেকুৱাই, আৱৰণ খুলি হৃদয় জোৰাই। ধন্যবাদ।